2 दिनों से मैंने ठीक से खाना नहीं खाया है। নমস্কাৰ ৰাইজ, আজি আমি গৈ আছোঁ ফিল্ড ষ্টাডিলৈ। সেইবাবে লৈ ল'লোঁ এখনি বেটেৰী ৰিক্সা। ৰিক্সাৰ পৰা নামি দেখোঁ ৱাও, আমাৰ গাড়ীৰ বোলে একদম ৰঙা দলিচা পাৰি থৈছে ৰাইজ। দলিচা গছকি ইটা গোটামৰ ফাঁকেদি আমি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন। ইয়াত আৰু এতিয়া আমাক ছাৰহঁতে ইটাৰ বিষয়ে অলপ চলপ কথা বুজাব আৰু বুজি লওঁ ন। যদিহে কোনোবা ইয়াত কাম কৰিম বুলি ভাবিছে চাই লওঁ দেই ভিডিঅ'টো, ইমান টান নহয় কামটো। তাৰ পৰা ইটাবোৰ ইয়াত আনি ঠাক ঠাককৈ জপা হৈছে দেই। তাৰপিছত পূৰা আৰু দেখিছে নহয়, ইয়াত ধুনীয়াকৈ জপাৰ পিছত পূৰা জুই লগাই দিয়ে, দেখিছে পূৰা খাব আৰু একুৱা জুইত মাছ পুৰি। ইফালে মোৰ গৰমত ফাটি গৈছে ৰাইজ, ওপৰে তলে চবফালৰ পৰা গৰমেই গৰম। তাৰ মাজতে আকৌ ইয়াত ধূলি দেখিছে নহয়, এইসোপা ধূলিৰ মাজত দেখিছে নহয় ৰাইজ, মোৰ ভৰিৰ অৱস্থা কেনেকুৱা হৈ গ'ল একদম মানে। ইটা ভাটাৰ পৰা ওলাই মুখ হাত ধুই লগালগ আহি গ'লোঁ আমি ইয়াত কিবা এটা খাই লওঁ বোলো, পেট পূজাহে মেইন ন ৰাইজ। নতুন এটি দিনত নতুন এটি ব্লগৰ সৈতে আকৌ লগ পাম ন।